আমগুৰি বিধানসভা সমষ্টিত আজিৰ পৰা আৰম্ভ হৈছে খেল মহাৰণ। আজি 4 তাৰিখৰ পৰা 17 তাৰিখলৈকে খেলাখিনি আৰম্ভ হ'ব। ইয়াত গাঁও পঞ্চায়তৰ আটাইখন গাঁও পঞ্চায়ত গৰিসাগৰ আৰু আমগুৰি দুটা ব্লকৰ গাঁও পঞ্চায়তৰ অনুযায়ী খেলখন হ'ব। ইয়াৰ আগতে গাঁৱৰ লেভেলত খেলখন হৈছিল, এতিয়া সমষ্টি লেভেলত হৈছে। ইয়াৰ মেইন উদ্দেশ্যটোৱে হৈছে যে আমি আমাৰ গাঁৱৰ যিবিলাক প্ৰতিভা লুকাই আছে, যিবিলাক খেলুৱৈৰ প্ৰতিভা, যি বিভিন্ন খেলৰ লগত জড়িত খেলৰ প্ৰতিভা আছে, সংগঠকৰো যিবিলাকৰ আছে, সেই সকলোবিলাকক গোটাই আমি এখন গোটাই আনিবৰ কাৰণে এই খেল মহাৰণখন আৰম্ভ কৰা হৈছে। অসম চৰকাৰে এইটো এটা বৰ সুন্দৰ পদক্ষেপ লৈছে যে 2047 চনত যেতিয়া আমাৰ অলিম্পিক হ'ব, সেই অলিম্পিকত যাতে অসমৰ যুৱক যুৱতীয়ে কিছুমান খেলত ইভেণ্টত অংশগ্ৰহণ কৰিব পাৰে, তাৰ ব্যৱস্থাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে আজি এই সিদ্ধান্তটো লৈছে। তেওঁ এটা দূৰদৰ্শী চিন্তা কৰিছে, আজিৰ পৰা যাতে আমি সদায় এটা প্ৰেক্টিছ কৰি থাকোঁ, তেনেহ'লে নিশ্চয় আমাৰ মাজত খেলুৱৈ জন্ম হ'ব, আমি হেৰি কৰিব পাৰিম। এই উদ্দেশ্যৰে এই খেলাখনৰ মহাৰণখন আৰম্ভ কৰা হৈছে। আৰু আজি এইটোৰ খেল মহাৰণৰ দ্বিতীয় পৰ্যায় সমষ্টি ৱাইজ। এতিয়া এই সমষ্টি ৱাইজ খেলৰ ইয়াৰ পাছত ডিষ্ট্ৰিক্ট হ'ব, ডিষ্ট্ৰিক্টৰ পাছত ষ্টেট হ'ব, তেনেকৈ কৰি খেলখিনি খেলোৱা হৈ গৈ আছে। আমাৰ ইয়াত টোটেল 21খন পঞ্চায়ত আছে আমাৰ 2টা ব্লকৰ ভিতৰত। আমাৰ প্ৰথম পৰ্যায়ত আমাৰ পঞ্চায়তবিলাকত অনুষ্ঠিত হৈছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত আজিৰ পৰা আমাৰ 103 নং আমগুৰি সমষ্টিভিত্তিক খেল মহাৰণ অনুষ্ঠিত হৈছে। গতিকে ইয়াত আমাৰ গৰিসাগৰ উন্নয়ন খণ্ডৰ 11টা পঞ্চায়ত আৰু আমগুৰি উন্নয়ন খণ্ডৰ 10টা পঞ্চায়ত, লগতে আমগুৰি আমাৰ মিউনিচিপেল বোৰ্ড, এই গোটেইকেইটা অনুষ্ঠানৰ ইয়াৰ খেল মহাৰণত তেওঁলোক অংশগ্ৰহণ কৰিছে। উদ্দেশ্য একেটাই যে আমাৰ ইয়াৰ পৰা যিসকল ভাল প্ৰতিভাধৰ আছে তেওঁলোকক আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়ত জিলা পৰ্যায়লৈ নিব লাগে। আৰু আমি ইতিমধ্যে কৈছোঁ যে ইয়াতে কোনোবা দল হাৰিব পাৰে বা আমাৰ দলীয় ভিত্তিক হোৱা খেলবিলাকত তেওঁলোকৰ যিকেইজনে উৎকৃষ্ট প্ৰদৰ্শন কৰিব তেওঁলোকক আকৌ ইয়াৰ পৰা চিলেক্ট কৰি এটা টীম হিচাপে তেওঁলোকক পঠাব। গতিকে মই ভাবোঁ যে আমাৰ এতিয়া গৰিসাগৰ উন্নয়ন খণ্ড হৈ থকা নাই বা আমগুৰি উন্নয়ন খণ্ড বা আমাৰ ULBও হৈ থকা নাই, এতিয়া আমি সমষ্টিভিত্তিক কথা পাতিব লাগিব। গতিকে আশা কৰোঁ আমগুৰি আমাৰ এই সমষ্টিৰ পৰা নিশ্চয় ভাল খেলুৱৈ ওলাই পৰৱৰ্তী সময়ত আমাৰ জিলা আৰু আমাৰ ৰাজ্যিক পৰ্যায়ত তেখেতলোকৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে আমাৰ নাম উজ্বলাব বুলি আমি আশাবাদী।